সেয়া মই বজাৰলৈ আহিছোঁ এতিয়া মোৱা মাছ বিচাৰি পোৱাই নাই। আজি আপোনালোকক মই মোৱা মাছৰ এখন কেনেকৈ চৰচৰি বনাই দেখুৱাম। মোৱা মাছ মই পোৱাই নাই ৰ'ব। এতিয়া এজেগাৰ পৰা আন এজেগালৈ গৈ আছোঁ। সেইখন বজাৰতে নেপালোৱেই। আছে বেলেগ মাছ, কিন্তু মোৱা মাছহে খাই ভাল লাগে। ধনিয়া পাত কেনেকৈ? হা 20 টকা 3 মুঠি, 4 মুঠি দিয়ক। সেয়া ধনিয়া পাত লৈ লৈছোঁ। সেইখন দাদাৰ বজাৰ স্কাইশ্বিপৰ ফ্ৰণ্টত, আপোনালোকেও আহিব। চব ধৰণৰ বস্তুৱেই পায়। মই ধনিয়া পাত লৈ ল'লোঁ। মাছটো কিন্তু পোৱাই নাই এতিয়া, মাছৰ বজাৰ যামহে। সেয়া বেলেগ এখন বজাৰলৈ আহিলোঁ। এয়া বিলাহী ল'ব লৈছোঁ, 60 টকা কিলো। কম হোৱাই নাই, ছিজন আহিছে কিন্তু এতিয়ালৈকে কম হোৱাই নাই। এখন ধুনীয়া এখন বজাৰ, এখন এয়া স্কাইশ্বপৰ ওচৰতে আছে, আপোনালোকে আহিব। সেই পকা পকা দিয়া, সেই কেঁচাটো নমোৱা, এই কেঁচাকেইটা নমোৱা, পকাকেইটা দিয়া, লাল লাল। অঁ সৰু সৰু দিয়া, লাল লাল দিয়া। অঁ তেনেকুৱা লাল লাল দিবা, ভাল ভাল। আজি মানে মোৱা মাছৰ চৰচৰি খাম বুলিয়ে ভাবিছোঁ আৰু, কিন্তু আপোনালোকক দেখাব পাৰি। এতিয়ালৈকে মোৱা মাছ পোৱাগেই নাই। আৰু এখন বজাৰ আছে, সেইখনলৈ যাওঁ, চাওঁ তাত পাওঁ নেকি। এয়া মাছৰ বজাৰ পালোঁহি। এয়া সেই ভাইটিৰ পৰা মাছ ল'লোঁ। এয়া কিন্তু মোৱা মাছ ইমান বেছি নাই আৰু মিক্স আছে সেইখিনি, কিন্তু মোৱা মাছে খাবলৈ মন গৈছে। মোৱা মাছৰ তৰকাৰীয়ে ভাল লাগে বেছি। আপোনালোককো দেখাব বিচাৰিছোঁ এটা ভিডিঅ'। তাৰপৰা এয়া পুঠি মাছো ল'লোঁ, পুৱা মিক্স কৰি বনাই দিম। চব ধুনীয়া মাছৰ বজাৰখন এইডোখন কেপি চাৰিআলিতে আছে। আপোনালোকেও পাৰিলে আহিব, ইয়াতে ধুনীয়া মাছ পায়। বজাৰতকৈ ভালেই পায় মাছ। বৰিয়লাৰ পৰা ইত্যাদি কৰি চব পাব, জীয়া মাছ পাব। গৈ আছোঁ, বজাৰ কৰি হৈ গ'ল। এইটো ৰাস্তা, এইটো মোৰ গলি নহয় আৰু, এইটো মোৰ ৰাস্তা। গলি নকয় আৰু এইটো চক। ৰ'দ ওলাইছে তথাপি খোজকাঢ়িছোঁ। আজি মৰ্ণিঙত খোজকাঢ়িবলৈ যোৱা নাই, সেয়েহে বজাৰলৈ বুলি খোজকাঢ়িয়ে গ'লোঁ, খোজকাঢ়িয়ে আহিছোঁ। দেখিছে ৰ'দটো ইমান কাঢ়া ওলাইছে। এয়া এইটো মোৰ ঘৰ পালোহি।